হাই ফ্ৰেণ্ডছ, মই অসমীয়া বোৱাৰী মামনি আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। মই আজি আহিছোঁ মামাহঁতৰ ঘৰত। এয়া চাওকচোন, মই মামাহঁতৰ ঘৰখন আপোনালোকক অকণমান দেখুৱাই দিছোঁ। মানে ভিডিঅ'টো কৰোঁতে এণ্ডাৰ হৈ আছে কাৰণ লাইনটো গুচি গ'ল, সেইটোৰ কাৰণে। আৰু আমি আজি গৈ আছোঁ বিয়া খাবলৈ। মানে কেনেকৈ বিয়া খাওঁ, কি কৰোঁ, বিয়াত কিনো হয়, আপোনালোকক মই গোটেইখিনি দেখুৱাই আছোঁ। মোৰ লগত চাই থাকক। এয়া আমাৰ লগত যাব ভাইটি, মানে মোৰ ভাইটি দুজন আৰু ইহঁতৰ ৰেডি। আমি এতিয়া বিয়া ঘৰ আহি পাই গ'লোঁ। এয়া মাহী, মই মিষ্টাৰ চাহ পানী খাই ৰেডি হৈ ল'লোঁ এতিয়া। আৰু মই এতিয়া অকণমান আপোনালোকক বিয়া ঘৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া চাওকচোন, আৰু কইনাজনীও দেখুৱাই দিছোঁ এবাৰ। এয়া হৈছে কইনাজনী, আৰু কইনাজনীৰ ওচৰত এবাৰ বহিব দিলে। মই বহি ল'লোঁ, লৈ পেলাই ভাবিলোঁ অলপ ফটো উঠি লওঁ, কাৰণ আমি যাবৰো হ'ব, সেইটোৰ কাৰণে অকণমান ফটো উঠি লৈ ল'লোঁ। আৰু এয়া হৈছে মোৰ মা, আৰু এয়া মোৰ মামা আইতা, এয়া ভণ্টি, আৰু মই উঠা ফটোখিনি আপোনালোকক দেখুৱাই দিছোঁ। এই ল'ৰা এয়া হাই দিয়া ধুনু, হাই 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 মাহী গোটেইবিলাক আমি বহি এনেকৈ কথা পাতি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক বিয়াখন। এইটো মাখো মাহী, এইটো মামী, এইটো মামী, এইটো মাহী। আমি গোটেইবিলাকে কথা চথা পাতি ভাত খাবলৈ আহি গ'লোঁ। এয়া চাওক, আমি ভাত খাই আছোঁ এতিয়া। আৰু এয়া হৈছে মোৰ সৰু মামা। সি বাবু সুধিলে মই তোমাৰ কি হ'ম, মই ক'লোঁ যে তোমাৰ ককা হয়। তেতিয়া সি ক'লে চাওঁচোন, মোক যাবলৈ দি লাজ লাগে মানুহবিলাকৰ আগত, নকবি। তেনেকৈ গুচি গ'ল সি। আৰু এয়া মাহী, আমি মাহী ফাইনেলি মাত তাত লগালোঁ আহিবৰ কাৰণে, আৰু আমি বিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিলোঁ। মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিবা। বাই, গুড নাইট।